নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল অভিজিত ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নাৰী দিৱসৰ হিচাপে কিছু কথা আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'ল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ইণ্টাৰনেশ্যনেল উইমেন্স ডে। আৰু এই ইণ্টাৰনেশ্যনেল উইমেন্স ডেটো প্ৰত্যেক 8 মাৰ্চত পালন কৰা হয়। মই আজি তাৰ বিষয়ে কিছু কথা কম। আৰু এই আজি নাৰী দিৱসটো সকলো মানি চলা উচিত, কাৰণ সকলোৰে ঘৰতে নাৰী বা মহিলা থাকে, বিশেষকৈ নিজৰ মা। কিন্তু আজি বৰ্তমান দিনত বেছিভাগ নাৰী সুৰক্ষিত নহয়, কাৰণ বহুতক দেখিবলৈ পোৱা যায় যে নিজৰ মাক বুঢ়ী হোৱাৰ লগে লগে একোটা বোজা বুলি ভাবে আৰু ঘৰৰ পৰা উলিয়াই দিয়ে। কিন্তু এইটো কৰিব নালাগে যে বুঢ়ী হ'লেই নিজৰ মাক এটা বোজা হ'ব বুলি কেতিয়াও ভাবিব নালাগে, কাৰণ মাৰ অবিহনে আমি এই সুন্দৰ পৃথিৱীখন দেখিবলৈ নাপাওঁ। সেয়েহে নাৰীক সন্মান কৰক আৰু সন্মান লাভ কৰক। হেপী ইণ্টাৰনেশ্যনেল উইমেন্স ডে। মোৰ এই আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।